নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আলোচনাৰ বিষয় হ'ল তুলসী পাতৰ বিশেষ দুটামান প্ৰয়োজনীয় গুণৰ বিষয়ে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, সময়ৰ অভাৱৰ বাবেই হওক বা আমাৰ এলেহুৱা স্বভাৱৰ বাবেই হওক, আজিকালি আমি বহু বেছি পৰিমাণে বাহিৰৰ জাংক ফুডৰ দৰে বিভিন্ন অস্বাস্থ্যকৰ খাদ্য খাবলৈ ধৰিছোঁ, যাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগে বাস লোৱা দেখা গৈছে। তাৰ ভিতৰত ডায়েবেটিছো অন্যতম। বৰ্তমান ডায়েবেটিছ ৰোগী বহু বৃদ্ধি হ'বলৈ ধৰিছে। যদি আপুনি দৈনিক 2-3টাকৈ তুলসী পাত খালী পেটত খায়, তেন্তে তুলসী পাতে আপোনাৰ শৰীৰত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰিব। যেতিয়া আপোনাৰ শৰীৰত ইনচুলিন বৃদ্ধি পাব, তেতিয়া আপোনাৰ ছুগাৰ লেভেল অট'মেটিক কম হৈ যাব ধৰে। সেয়ে ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ আপোনাৰ শৰীৰৰ ইনচুলিন বৃদ্ধি কৰি ছুগাৰ লেভেল মেইনটেইন কৰি ৰাখিব লাগিব। ইয়াৰ বাবে আপুনি দৈনিক খালী পেটত 2-3টা তুলসী পাত খাওক। যদি আপুনি দৈনিক খালী পেটত 2-3টা তুলসী পাত খায়, তেন্তে আপোনাৰ হাৰ্ট সবল সুস্থ হৈ থাকিব। আপোনাৰ হাৰ্ট সুস্থ হৈ থকা মানেই আপোনাৰ গোটেই শৰীৰটো সুস্থ হৈ থকা। লগতে আমাৰ সাধাৰণতে হৈ থকা জ্বৰ, কাহ, চৰ্দি আদিৰ পৰাও আপুনি বাচি থাকিব। বন্ধুসকল, যদিহে আপোনালোকে এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ল বুলি ভাবিছে, তেন্তে প্লিজ ভিডিঅ'টো আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।